म्यूजिक देंगे कि म्यूजिक आप मैं प्ले कर दूं? अगर करने हैं तो कर दीजिए आप। यस ओके। फिर साथ में आप रहोगी ना? हाँ हाँ मैं हूँ। अच्छा नहीं तो मैं सोच रही थी। आप स्टार्ट कर दो, टाइम हो गया हमारा, लोग ज्वाइन करेंगे जब कर लेंगे। हाँ या इंट्रोडक्शन दे दूं क्या पहले? नमस्कार, মোৰ নাম অৰুণিমা গগৈ, মই অসমৰ পৰা কৈছো। আজি আমি PSSM-ৰ প্ৰথম ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছো, লগতে ধ্যানো কৰিবলৈ আৰম্ভ কৰিছো। মই অকণমান ইন্ট্ৰডিউচ কৰাই দিবলৈ ভাবিছো আপোনালোকক, যেহেতু অসমত PSSM আসাম আৰম্ভ কৰা হৈছে আজি প্ৰথম। তো আপোনালোকক জনাব বিচাৰিছো যে PSSM নো কি বস্তু। একচুয়ালি গোটেই ভাৰতবৰ্ষত বা আৰু ভাৰতৰ বাহিৰতো আৰু 20খন দেশত অলৰেডি PSSM-ৰ বিষয়ে সকলোৱে গম পাইছে, কিন্তু অসমত অসমীয়া ভাষাত যেহেতু PSSM আসাম যেটো চেনেল হেতু নাছিল, তো তাৰ কাৰণে আজি আমি আৰম্ভ কৰিছো। আপোনালোকক জনাব বিচাৰিছো যে সুভাষ পত্ৰী ছাৰ, যি নেকি আমাৰ ব্ৰহ্মঋষি পিতামহ PSSM-ৰ ফাউণ্ডাৰ হয়, তেখেতে সৰ্বপ্ৰথমে কুৰ্ণালতে PSSM আৰম্ভ কৰিছিল। তেওঁ তাৰপিছতে লাহে লাহে সকলো ষ্টেটলৈ বা ৰাজ্যলৈ বিস্তাৰিত হয়। দেশৰ 20খন PSSM প্ৰচাৰ আৰু প্ৰসাৰ চলি আছে। তো আজি আমি অসমত অসমীয়া ব্যক্তিসকলৰ কাৰণে আজি আমি অসমীয়াতে PSSM আৰম্ভ কৰিবলৈ লৈছো। PSSM-ৰ বিষয়ে কওঁতে আমি প্ৰতিচাৰক বহুতবাৰ ধন্যবাদ জ্ঞাপন কৰিলেও কম হ'ব, যেহেতু তেওঁ ইমান এটা সুন্দৰ প্ৰতিষ্ঠান আমাৰ কাৰণে আগবঢ়াই দিছে, যিটো প্ৰতিষ্ঠানৰ দ্বাৰা আমি অসমীয়া সমাজে অতি উন্নত আধ্যাত্মিক যাত্ৰাৰ কাৰণে যিটো নেকি আন্তৰিক যাত্ৰা, যিটো আমি ভিতৰৰ আন্তৰিক যাত্ৰা কৰিবৰ কাৰণে বিচাৰি ফুৰিছো অথচ পোৱা নাই। তো তেনেকুৱা এটা মহান সংস্থা আমি গম পালো, আৰু সেই সংস্থাত তেখেতৰ যি বৰঙণি, সেই বৰঙণিৰ বিষয়ে অকমান মই জনাব বিচাৰিছো আপোনালোকক। সুভাষ পত্ৰী ছাৰৰ জন্ম হৈছিলে আপোনাৰ 11 নৱেম্বৰ 1947 চনত। তেওঁ PSSM-ৰ ফাউণ্ডাৰ হয়। তেওঁ 1990 চনত কৰ্ণুল স্পিৰিচুৱেল ছ'চাইটি নামেৰে এটা ছ'চাইটি গঠন কৰিছিল, আৰু তাৰ দ্বাৰাই তেওঁ ধ্যানৰ শিক্ষা আৰম্ভ কৰিছিল। বৰ্তমান সেই কৰ্ণুল স্পিৰিচুৱেল ছ'চাইটি নামৰ পৰাই PSSM-লৈ ৰূপান্তৰিত হ'ল, আৰু সৰ্বভাৰততে ইয়াত এটা বিশাল ৰূপ ধাৰণ কৰিছে, যিটো বিশাল ৰূপত সকলো ধৰণৰ ব্যক্তিয়ে ইয়াত সহযোগিতা আগবঢ়াইছে, আৰু সম্পূৰ্ণ নিজা স্বাৰ্থ নোহোৱাকে, ব্যক্তি স্বাৰ্থ নোহোৱাকে কেৱল আৰু কেৱল মানৱ জাতিৰ উপকাৰৰ কাৰণে এই সংস্থা গঠন কৰিছে তেখেতে। বাহিৰৰ আমাৰ দেশৰ বুলি ক'লে 20খন দেশৰ বুলি ক'লে মই মাত্ৰ 2খন বা 3খনৰ নাম ল'ব বিচাৰিছো আপোনালোকক। ছিংগাপুৰ, মালয়েছিয়া, UK, UAE, অষ্ট্ৰেলিয়া ইত্যাদি। তাতো PSSM-ৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্পূৰ্ণৰূপে হৈ আছে। আমাৰ অসমত পিৰামিডৰ স্থাপন একেবাৰে হোৱা নাই, এইবাৰ প্ৰথম অসমীয়াত ধ্যানৰ যাত্ৰা আৰম্ভ হৈছে। তো নিশ্চয় ভৱিষ্যতে আমি খুব সোনকালে অসমতো পিৰামিডৰ স্থাপনৰ কাৰণে নিশ্চয় আগভাগ ল'ম। পিৰামিডনো কি বস্তু আপোনালোকক তাৰো অকণমান আভাস দি দিব বিচাৰিছো। মিছৰৰ যিটো গিজা পিৰামিড আছে, সেই পিৰামিডটো একচুৱেলি আমাৰ সমাজে বা গোটেই পৃথিৱীবাসীয়ে যিবিলাকে ধৰক আধ্যাত্মিকতাত নাই, তেওঁলোকে এটা অজুৰবা বুলিয়ে ভাবে, যিটো পূৰ্বজসকলে কি কাৰণে বনাইছিলে, মামি ৰাখিবলৈ বা ডেড বডি সুৰক্ষিত কৰি ৰাখিবলৈ, তেনেকুৱা ধৰণৰ এটা চিন্তা আৰু চৰ্চা প্ৰচাৰ হৈ থাকে। একচুৱেলি সেইটো নহয়। যিটো আমাৰ পিৰামিডৰ ব্যৱস্থা হৈছিল মিছৰত, সেই পিৰামিডটো একচুৱেলি হয় কি, আমি যিটো মহোন্নত লোক আছে, আমি যিটো চকুৰে নেদেখো, সেয়া তাত যদি গিজা পিৰামিডৰ যদি কিং চেবাৰত আমি বহি ধ্যান কৰো, তেতিয়াহ'লে তাক অনুভৱ কৰিব পাৰো। সেই কনচেপ্টটোৱে আমাৰ ভাৰতলৈও অনা হৈছে পিৰামিডৰ যোগেদি। পিৰামিড এক টুল হিচাপে ব্যৱহাৰ কৰা হয়। ধ্যানৰ সময়ত আমি যদি পিৰামিডৰ উৰ্জা ব্যৱহাৰ কৰো, সেই উৰ্জাত আমি অতি
বেছি ধ্যানত অতি সোনকালে মনোনিৱেশ কৰিব পাৰোঁ। সেইকাৰণেই বন্ধুসকল পিৰামিড আপোনালোকে পিৰামিডৰ বিষয়ে নিশ্চয় পিছত আপোনালোকক জনোৱা হ'ব, কিন্তু থুলমূলকে মই পিৰামিডৰ বিষয়ে ইমানখিনিকে কৈ থৈছোঁ। PSSMৰ সকলো লোকৰে আন্তৰিক প্ৰগতি মানে ইনাৰ চেল্ফৰ কাৰণে কোনো ব্যক্তি বা ধৰ্মৰ ঊৰ্ধত মানৱ কল্যাণৰ কাৰণে কাম কৰা হয়। এটা সংস্থা হয়। PSSMৰ মূল মেছেজ সকলোলৈকে এইটোৱে যে কেৱল আমি শৰীৰ নহয়, ইয়াৰ ঊৰ্ধৰ আন্তৰিক মহাশক্তিক আমি নিজকে কেনেকে চিনি পাব পাৰো। আমাৰো যে এটা অন্তৰৰ পৰা ভিতৰত এটা মহাশক্তি সোমাই আছে, যিটো শক্তিৰে আমি সৰ্বোচ্চ নিজকে নিজে ক্ৰিয়েট কৰি ল'ব পাৰো, সেই কথাটো আমি নাজানো। তো আমি যিটো অন্ধকাৰত আছো, সেই অন্ধকাৰৰ পৰা নিৰাময় পাবৰ কাৰণে আমাৰ PSSMৰ যিটো মটো বা মেছেজ প্ৰতিচাৰৰ দ্বাৰা সেইটো হৈছে কি, আমি কেৱল শৰীৰ নহয়, শৰীৰৰ ঊৰ্ধত আমাৰ আন্তৰিক মহাশক্তি আছে, আৰু সেই মহাশক্তিক আমি কেৱল আৰু কেৱল মাত্ৰ ধ্যানৰ যোগেদিহে চিনি পাব পাৰিম। তাৰ কাৰণে আমাক এটা ব্যৱস্থা লাগিব, হাথিয়াৰ লাগিব বা টুল লাগিব। আমি ধ্যান কেনেকৈ কৰিম নহয় জানো? তেওঁ এটা খুব সুন্দৰ প্ৰচেছ আমাক দি দিছে যে ব্ৰেথৰ লগত থাকি আমি ধ্যান কৰিব পাৰোঁ, যিটো আমি নৰ্মেল জন্মৰ পৰা লৈ আহিছোঁ উশাহ, অথচ আমি নাজানো যে আমি উশাহৰ লগতে থাকি আমি আন্তৰিক যাত্ৰা কৰি আমাৰ যিটো ব্ৰহ্মাণ্ডীয় জ্ঞান, সেই ব্ৰহ্মাণ্ডীয় জ্ঞান আমি ইমান সহজে পাব পাৰোঁ। এবাৰমান ভাবি পাইছিল নে আপোনালোকে এনেকুৱাও যে হ'ব পাৰে বুলি? যিমানবিলাক আমি বাহ্যিকতাত দেখি আহিছোঁ, আধ্যাত্মিকতা বুলি ক'লে কি বুজায়, তাত আমি বিচাৰি গোটেই জীৱন যদি চলাথ কৰি দিওঁ, তথাপিও আন্তৰিক যাত্ৰাৰ কাৰণে যি ইমান ইজি এটা পথ, সেই পথটো বিচাৰি কেতিয়াও নাপালোহেঁতেন। তাৰ কাৰণে ব্ৰহ্মঋষি পিতামহক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ দ্বাৰা আমাক এটা ইমান মহান জ্ঞান, অথচ সৰু, ইমান সৰু অথচ ইমান মহান জ্ঞান আমাক প্ৰদান কৰিলে। তাৰ বাবে তেওঁক কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাত্ৰ উশাহ আৰু নিশাহৰ লগত থাকি আমি নিজকে নিজে চিনি পাব পাৰোঁ। তাৰপিছতে মই ফাৰ্ষ্টতে কৈ আহিলোঁ, পিৰামিডৰ ঊৰ্জা ব্যৱহাৰ কৰি আমি অতি সোনকালে কি কৰিব পাৰোঁ, নিজকে নিজে আন্তৰিক যাত্ৰা অতি ফল পাব পাৰোঁ। তাৰপিছতে তেখেতৰ আৰু এটা মেছেজ আছে আমালৈ, যে পৃথিৱীৰ সকলো আধ্যাত্মিক গুৰুৰ শিক্ষাৰ যিটো জ্ঞান, সেই জ্ঞানটো আমি ল'ব লাগে, আৰু তাৰ দ্বাৰা চালি জাৰি চাই যিটো আমাৰ কাৰণে অতি উত্তম, সেই জ্ঞান আমি গ্ৰহণ কৰিব লাগে। নিৰামিষাৰী তেখেতৰ দ্বাৰা এটা মেইন মটো হৈছে নিৰামিষাৰী হোৱাটো। যিহেতু প্ৰত্যেক জীৱৰে এটা প্ৰগতি আছে, প্ৰত্যেক জীৱনৰে এটা অৰ্থ আছে, আৰু সেই অৰ্থক আমি বাধা দিব নোৱাৰিম। আমি তেওঁলোকৰ যাত্ৰা আধ বাজতে শেষ কৰি দিব নোৱাৰিম, তেনেকুৱা অধিকাৰ কোনো নাই। তো এইকাৰণে আমি প্ৰত্যেকেই নিৰামিষাৰী হোৱাটো অতীৱ প্ৰয়োজনীয়। এইকেইটাই হৈছিলে তেখেতৰ মেইন মটো হয়। PSSMৰ বিষয়ে চমুকে আপোনালোকক মই জনালোঁ। নেক্সট আকৌ লাহে লাহে কৈয়ে থাকিম, যিহেতু 21 দিনীয়া এইটো আধ্যাত্মিক যাত্ৰাৰ, ধ্যান যাত্ৰাৰ আজি প্ৰথম দিন। তো আজি ইমানখিনিয়ে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। নেক্সট আকৌ ক'ম। এতিয়া মই বৰ্তমান আমি একেলগে বহি ধ্যান কৰিম। আহক সকলোৱে বহি ধ্যান কৰোঁ। আছেনে সকলোৱে? हेलो। ये अरुणिमा मैम। हाँ मैंने क्या नहीं, ज्यादा नहीं है तो आज स्टार्ट कर ही दो, जो भी आएंगे बैठ जाएंगे। यस यस आप स्टार्ट हाँ, कर दो ना। स्टार्ट कर दो। ঠিক আছে, প্ৰত্যেকেই সুন্দৰকৈ নিজৰ আসনত বহি লওক। সাউন্ড ক্লিয়ার? आप अभी माइक ऐसे लेकर बोल रहे हो ना, ऐसे ही बोलो तब क्लियर आ रहा है। ओके। हाँ थोड़ा जोर से अच्छा से क्लियर बोलिए और आराम से बोलिए। हाँ ঠিক है। প্ৰত্যেকেই নিজৰ নিজৰ সুআসনত বহি লওক। ওচৰতে পানীৰ বটল ৰাখি লওক। যদি আপোনালোকে চশমা ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে চশমাখন কাষতে খুলি থওক, আৰু সম্পূৰ্ণ শৰীৰটোক আৰামদায়ক হিচাপে আসনত
বহাই লওক বা বহি লওক। যদি চকীত বহিছে তেতিয়াহ'লে আপুনি ভৰি দুখন ক্ৰছ কৰি লওক। আৰু যদি আলটি পাল্টি কৰি বহিছে তেতিয়াহ'লে কোনো কথা নাই, কুচন পাৰি বহি ল'লেই হ'ল। লাহে লাহে ভৰি দুখন ক্ৰছ কৰি নিজৰ হাত দুখন আঙুলিৰে এনেকুৱা ধৰণে ক্ৰছ কৰক আৰু খুব আলসলসকে কোলাতে ৰাখি থওক। ৰিলেক্স হৈ যাওক, সম্পূৰ্ণ ৰিলেক্স হওক আৰু লাহে লাহে নিজৰ ভিতৰলৈ সোমাই অহা উশাহ আৰু নিশাহৰ লগতেই থাকি কেৱল লক্ষ্য কৰক ভিতৰলৈ সোমাই অহা শ্বাস আৰু প্ৰশ্বাস। এই শ্বাস আৰু প্ৰশ্বাসকেই আনাপানাছাতি বুলি কোৱা হয়। ব্ৰহ্ম ঋষি পিতামহৰ যি ধ্যান যাত্ৰা, সেই ধ্যানক আনাপানাছাতি মেডিটেশ্যন বুলি কোৱা হয়। আৰু সেই ধ্যান আমি অতি সহজতেই যিকোনো অৱস্থাতেই অৱস্থান কৰি ধ্যান কৰিব পাৰোঁ। খুব সুন্দৰকৈ বহি আমি আমাৰ নিজৰ আন্তৰিক যাত্ৰা আৰম্ভ কৰিম। পিতামহক কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ চেতনাৰ লগত জড়িত হৈ আমি এই ধ্যান যাত্ৰা আৰম্ভ কৰিম। প্ৰত্যেকটো উশাহ ভিতৰলৈ অহা আৰু যোৱাৰ নিৰীক্ষণ কৰি থাকক বন্ধুসকল। মিউজিক দি দিয়ক প্লিজ। মিউজিক দে দিজিয়ে মেডাম। यस मैं ऑन करूँ। ধীৰে ধীৰে নিজৰ ভিতৰলৈকে সোমাই অহা শ্বাস আৰু প্ৰশ্বাসৰ লগতেই থাকি ধ্যানৰ এই মহান যাত্ৰা আমি অনুভৱ কৰিম। কেৱল উশাহ আৰু নিশাহৰ লগতেই থাকক বন্ধুসকল। কেৱল উশাহ আৰু নিশাহ।
এয়েই আমাৰ গুৰু। এই গুৰুৰে শিষ্যত্ব গ্ৰহণ কৰি আমি আমাৰ এই মহান আন্তৰিক যাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৱে কেৱল উশাহ আৰু নিশাহৰ লগতেই থাকক। চকুকেইটা মুদি থাকক বন্ধুসকল। চকু মেলিবলৈ চেষ্টা নকৰিব। আমাৰ 80% উৰ্জা কেৱল চকুৰ দ্বাৰাই বাহিৰলৈ ওলাই গুচি যায়। সেই এনাৰ্জি আমি নিজৰ ভিতৰতেই আবদ্ধ কৰি নিজকে নিজে উৰ্জাম্বিত কৰিবৰ কাৰণে চকু জুৰি বন্ধ কৰি ৰাখক বন্ধুসকল। সকলো ধৰণৰ চিন্তা এই সময়ত ত্যাগ কৰক বন্ধুসকল। প্ৰত্যেকটো ভিতৰলৈ সোমাই অহা শ্বাস আৰু প্ৰশ্বাসৰ লগতে থাকি বাহ্য জগতৰ পৰা সম্পূৰ্ণৰূপে কাট অফ কৰক বন্ধুসকল। শ্বাস প্ৰশ্বাসৰ লগতেই থাকি ব্ৰহ্মাণ্ডীয় উৰ্জা অনুভৱ কৰক বন্ধুসকল।
কেৱল উশাহ আৰু নিশাহৰ লগতেই থাকি এই আন্তৰিক মহাযাত্ৰাত সুন্দৰভাৱে আমি আগুৱাই যাওঁ আহক বন্ধুসকল। কেৱল আৰু কেৱল নিজৰ উশাহ আৰু নিশাহৰ লগতেই থাকক বন্ধুসকল। কোনো ধৰণৰ চিন্তা চৰ্চা মনলৈ এতিয়া নানিব বন্ধুসকল। যেতিয়াই আমি সময় পাওঁ তেতিয়াই নিজৰ চকু জুৰি বন্ধ কৰি বহিবলৈ আৰম্ভ কৰক বন্ধুসকল। ধ্যানৰ দ্বাৰাই আমি জ্ঞান পোৱাৰ সম্পূৰ্ণ মাৰ্গ আমাৰ কাৰণে খোলা আছে বন্ধুসকল।
আন্তৰিক শান্তি আৰু প্ৰগতিৰ একমাত্ৰ মাধ্যম হৈছে আনাপানাছাতি ধ্যান। এই ধ্যানৰ যোগেদিয়ে আমি পূৰ্ণ নিৰ্বাণ পাবলৈ সক্ষম হ'ম বন্ধুসকল। কেৱল শ্বাস আৰু প্ৰশ্বাসৰ লগতেই থাকক। বহিঃজগতৰ যাত্ৰা আমি সকলোৱেই আজি পৰ্যন্ত কৰি আহিছোঁ বন্ধুসকল। আজিৰ পৰা আমি যি আন্তৰিক যাত্ৰা আৰম্ভ কৰিছোঁ, এই যাত্ৰা যাতে কেতিয়াও শেষ নহয়। প্ৰত্যেক দিনাই কমচে কম আপোনাৰ যিমান বয়স সিমান মিনিট সময় ধ্যান কৰিবলৈ কেতিয়াও নাপাহৰিব বন্ধুসকল। এই ধ্যানৰ সাধনাই আমাৰ জীৱনলৈ কঢ়িয়াই আনিব সুখ, শান্তি আৰু প্ৰগতি। নাকৰ দুৱাৰে সোমাই অহা এক উশাহ আৰু নিশাহ যেন আপুনি অনুভৱ কৰে বন্ধুসকল। যেতিয়াৰ পৰাই আমি মাকৰ গৰ্ভলৈ আহিছিলোঁ, তেতিয়াৰ পৰাই আমি শ্বাস আৰু প্ৰশ্বাস লৈ আহিছোঁ। তথাপিও আমি নাজানো যে ইয়েই আমাৰ আন্তৰিক যাত্ৰাত সহায়ক হ'ব পাৰে। আজি যি এই PMC প্ৰতিচাৰৰ যোগেদি মহান জ্ঞান আমি লাভ কৰিলোঁ, সেই লাভৰ অংশ প্ৰত্যেকেই হওঁ আহক বন্ধুসকল।
নাকৰ দ্বাৰা সোমাই অহা এই শ্বাস আৰু প্ৰশ্বাসেই আমাৰ জীৱনৰ আন্তৰিক উন্নতিৰ পথ সুগম কৰি তুলিব আৰু ধীৰে ধীৰে আমি শূন্যতাৰ দিশলৈ আগবাঢ়িব পাৰিম। য'ত শূন্যতা তাতেই শান্তি। সেই শান্তি অনুভৱ কৰক বন্ধুসকল। কোনো ধৰণৰ চিন্তাৰ পিছত আপোনাৰ মনটোক দৌৰাবলৈ চেষ্টা নকৰিব বন্ধুসকল। যদি চিন্তা আহিছে তেতিয়াহ'লে চিন্তা আহিবলৈ দিয়ক। জাষ্ট আপুনি সাক্ষী ভাৱ হৈ চাই থাকক আৰু কেৱল উশাহ আৰু নিশাহৰ লগত থাকক। প্ৰত্যেকটো ভিতৰলৈ সোমাই অহা শ্বাস আৰু প্ৰশ্বাসৰ মালা গাঁঠি তাতেই আবদ্ধ হৈ নিজকে পৰ্যবেক্ষণ কৰক বন্ধুসকল। কেৱল উশাহ আৰু নিশাহ। ইয়াৰ বাহিৰে আৰু একো অনুধাৱন কৰিব নালাগে বন্ধুসকল। নিজকে নিজে চিনি পোৱাৰ এই মহান যাত্ৰাত আমি ভিতৰৰ পৰা আৰু ভিতৰলৈ গতি কৰি আছো বন্ধুসকল। শূন্যতাত স্থিত হৈ আমি মহাশান্তি অনুভৱ কৰিছো। এই শান্তিৰ লগতে থাকি অনুভৱ কৰক কেৱল পূৰ্ণতা।
বাহ্যিক জগতৰ জল্পনা আৰু কল্পনাবোৰ এতিয়া বাহিৰতেই থাকক বন্ধুসকল। আমি কৰিছো এতিয়া আন্তৰিক মহান যাত্ৰা। এই যাত্ৰা কেৱল শ্বাস আৰু প্ৰশ্বাসৰ লগতেই থাকি আমি কৰিব লাগিব বন্ধুসকল। শ্বাস আৰু প্ৰশ্বাসেই আমাৰ গুৰু বন্ধুসকল। বাহ্যিক জগতৰ যি গুৰু পৰম্পৰা, সেই পৰম্পৰাৰ পৰা আঁতৰি আহি আমি নিজকে নিজৰ গুৰু বনাই শ্বাস আৰু প্ৰশ্বাসৰ লগতেই থাকি আন্তৰিক যাত্ৰা কৰিম বন্ধুসকল। কেৱল শ্বাস আৰু প্ৰশ্বাসৰ লগতেই থাকক বন্ধুসকল। আৰু 5 মিনিট মাত্ৰ বন্ধুসকল। লাহে লাহে আমি বাহ্যিকতা অনুভৱ কৰিম বন্ধুসকল। মাত্ৰ 3 মিনিট বন্ধুসকল।
লাহে লাহে আমি বাহিৰলৈ ওলাই আহিম বন্ধুসকল। ধ্যানৰ পৰা লাহে লাহে বাহিৰলৈ ওলাই আহিম। নিজৰ চাৰিওফালৰ পৰিৱেশ অনুভৱ কৰক বন্ধুসকল। লাহে লাহে নিজৰ হাত দুখন চকুৰ ওপৰলৈ নিয়ক। লাহে লাহে বাহ্যিকতাৰ দিশে ঘূৰি আহক বন্ধুসকল। অনুভৱ কৰক আপোনাৰ লাহে লাহে আপোনাৰ হাত দুখন চকুজুৰিৰ ওপৰত ৰাখি হাতৰ উৰ্জা চকুলৈ প্ৰৱেশ কৰাই লওক বন্ধুসকল। 5 4 3 2 1 0। লাহে লাহে ধ্যানৰ পৰা বাহিৰলৈ আহক বন্ধুসকল। এটা সুন্দৰ হাঁহি লৈ আহক। বহুত বহুত ধন্যবাদ আপোনালোকে মোক শুনিলে। আপোনালোকলৈ আত্মবন্দন মোহনত আত্মাক বহুত বহুত ধন্যবাদ।